তোমালোকে সকলোৱে গম পাইছা ইউটিউবৰ স্কেনাৰ আহি গ'ল কাৰ এতিয়া একেবাৰে ইজি প্ৰসেস হৈ গৈছে কাৰোবাক চেনেলৰ নামো দিব নালাগে একো দিব নালাগে কেৱল স্কেনাৰটো দি দিলে হ'ল স্কেনাৰত স্কেন কৰি তেওঁ ডাইৰেক্ট তোমাৰ চেনেলটোলৈ গুচি যাব পাৰিব তেওঁ তাত গৈ পেলাই তেওঁ ভিডিঅ' চাব পাৰিব সাবস্ক্ৰাইব কৰিব পাৰিব বহুত কিবা কিবি এতিয়া কথা হ'ল আমি এই স্কেনাৰটো কেনেদৰে ডাউনলোড কৰিম আৰু ইয়াৰ ব্যৱহাৰটো কেনেদৰে কৰা হয় এই আপডেটটো নতুনকৈ আহিছে কিছুমানে হয়তো নাপাবও পাৰে তাৰ বাবে প্ৰথমে এটা কাম কৰিব লাগিব আমি যিসকলৰ চেনেল আছে তেওঁলোকৰ কথাই কৈছো মই বিশেষকৈ এতিয়া আমি পোন প্ৰথমে আমি প্লে ষ্টৰটো ওপেন কৰিব লাগিব প্লে ষ্টৰত গৈ পেলাই আমি ইউটিউব চাৰ্চ কৰিব লাগিব ইউটিউব চাৰ্চ কৰাৰ লগে লগে আমাৰ আপডেট আছে না হেতু চাই ল'ব লাগিব যদি আপডেট আছে তেনেহলে আমি ওপেন কৰিব লাগিব আমি আপডেট যিসকলে কৰা নাই আপডেটটো কৰি ল'ব আপডেট নকৰিলে হয়তো নাহিবও পাৰে গতিকে এতিয়া আমি পলম নকৰো আমি মেইন টপিকলৈ যাওঁ প্ৰথমে আমি ইউটিউবটো আমাৰ ইউটিউব চেনেলটো খুলি ল'ব লাগিব একদম প্ৰথমৰ পৰা দেখাইছো আমাৰ এইটো ইউটিউব চেনেল হ'ল ইউটিউব চেনেল তো আমাৰ মানে ইউটিউব প্ৰফাইলটো খুলি ললো তাৰপিছত এই লগো যে আছে একেবাৰে তলৰ সোঁফালে তলত নিজৰ লগোটোত ক্লিক কৰিব লাগিব ক্লিক কৰাৰ লগে লগে নিজৰ নামটো আহিব নামটো আহিছে ওপৰত বেলেগত কতো যাব নালাগে নিজৰ নামটো কেৱল টাচ কৰিলে হ'ল ক্লিক কৰিলে হ'ল ক্লিক কৰি দিলো ক্লিক কৰাৰ লগে লগে ওপৰ ফালে সোঁফালে ওপৰত দেখাব যে 3 ডট আছে 3 ডটত ক্লিক কৰিব লাগিব তাৰ একেবাৰে ওপৰত আছে শেয়াৰ অপচন আছে শেয়াৰ অপচনত ক্লিক কৰিব লাগিব তাৰ পিছত তললৈ কিউআৰ কোড বুলি আছে তাত ক্লিক কৰাৰ লগে লগে আমাৰ কিউআৰ কোডটো অটোমেটিক আহি গ'ল এতিয়া আমি এর তলত লিখা আছে সেভ টু ক্যামেরা রোল ইয়াত ক্লিক কৰাৰ লগে লগে আমাৰ কিউআৰ কোডটো অটোমেটিক ডাউনলোড হৈ যাব এতিয়া ইয়াক ব্যৱহাৰ কিদৰে কৰা হয় কাৰবাক দি দিয়া হল বা কোনোবাই তোমাক দি দিলে এতিয়া ব্যৱহাৰ কিদৰে কৰিবা আমি এটা ব্যৱহাৰটো কথা কওঁ ইয়াৰ ব্যৱহাৰৰ বাবে আমি ডাইৰেক্ট গুগলত যাবলৈ গুগল লেন্সটো খুলি ল'লে হল যিসকলৰ গুগল লেন্স ডাইৰেক্ট নাই ধৰা এইটো মোৰ গুগল লেন্স আছে নাইবা ক্ৰমত গৈ পেলাই ক্ৰমতে দেখুৱাই দিছো মই ক্ৰমত গুগলটো ডাইৰেক্ট আহি যায় চাৰ্চ টাইপ ইউআৰএল লিখা আছে এই সোঁফালে যেটো ক্যামেৰা নিচিনাকৈ আছে এটো হৈছে গুগল লেন্স ইয়াত ক্লিক কৰাৰ লগে লগে ক্যামেৰাটো ওপেন হ'ব ক্যামেৰা ওপেন হোৱাৰ লগে লগে আমি ইয়াত যেটো কিউআৰ কোড আমাৰ সেই কিউআৰ কোডটো আমি ক্লিক কৰি দিলে হ'ল ক্লিক কৰাৰ লগে লগে ইয়াত অটোমেটিক এটা লিংক আহি যাব ওপৰত youtube.com বুলি লিংক এটা আহি যাব এই লিংকটো কপিও কৰিব পাৰি বা শেয়াৰো কৰিব পাৰি এই ক্লিক কৰাৰ লগে লগে ওপৰৰ যেটো লিংক আহিলে সেই লিংকটো ক্লিক কৰি দিলে হ'ল ক্লিক কৰাৰ লগে লগে আমাক অটোমেটিক ইউটিউবলৈ লৈ যাব আৰু আমি তাইৰ ভিডিঅ' চাব পাৰিম বা আমি তেওঁক সাবস্ক্ৰাইব কৰি ল'ব পাৰিম বিভিন্ন ধৰণৰ এটা আমাৰ ইউটিউব চেনেলটো অটোমেটিক আহি গ'ল একেবাৰে ইজি প্ৰসেস ইয়াত লিংকো শেয়াৰ কৰিব না একো কমলাই কিউআৰ কোডটো দিলে হ'ল একেবাৰে ইজি প্ৰসেস হৈ গৈছে গতিকে সকলে জনাটো ভাল কথা জানি ল'ব লাগে ভিডিঅ'টো যদি এতিয়াও লাইক কৰা নাই তেন লাইক কৰি দিব আৰু চেনেলটো সাবস্ক্ৰাইব কৰিব বাকি আছে যদি সাবস্ক্ৰাইবটো নিশ্চয় কৰি দিব আৰু লৈ আহিম নতুন ভিডিঅ' তাৰ বাবে বেল আইকনটো নিশ্চয় দবাই দিব আজিলৈ আহিছো ধন্যবাদ জয় আই অসম